আমার ওদালগুৰি জিলা কমিটিৰ 34 সংখ্যক আৰু ওৰাং আমাৰ আঞ্চলিক কমিটিৰ যে ৰূপালী জয়ন্তী বৰ্ষ কাৰ্যসূচী ইয়াতে বাথৌ ধৰ্মৰ উদযাপন হৈছে আৰু খুব সুন্দৰকৈ হৈছে। হাজাৰ হাজাৰ সংখ্যক লোক আহি পেলাই ভক্তসকলে আহি বাথৌ ধৰ্মৰ উপস্থিত হৈছে। মই আমাৰ আয়োজকসকলক ধন্যবাদ জনাওঁ। ইমান সুন্দৰ ডিচিপ্লিনভাৱে আয়োজন কৰিছে আৰু বাথৌ ধৰ্ম আমাৰ ভাৰতবৰ্ষৰ এটা প্ৰাচীন ধৰ্ম হয়। বড়োসকলে সেই প্ৰাচীন কালৰ পৰাই ক'ব নোৱাৰা সময়ৰ পৰা বাথৌ ধৰ্মটো পালন কৰি আহিছে আৰু আজিৰ সময়ত বাথৌ ধৰ্মটো মডাৰ্ণাইজ কৰি পেলাই খুব ভালকৈ তেখেতসকলে নিয়ম নীতিৰ মাজেৰে যথেষ্ট ডেভেলপ কৰিছে। আজিৰ সময়ত মই বাথৌৰ নেতৃত্বক ধন্যবাদ দিব লাগিব। এটা সময়ত বড়োসকলৰ যি সাধাৰণভাৱে জীৱন যাপন কৰা আৰু তাত কিছুমান পৰিৱেশ আছিলে, অলপমান মদ কিবা কিবিৰ পৰিৱেশ আছিলে, সেই পৰিৱেশবিলাক যেতিয়া বাথৌ সক্ৰিয় হৈ গ'ল চব ডিচিপ্লিনত আহি গ'ল। আজিকালি আপোনালোকে কত ৰাস্তাত কোনোবা মদ খাই পৰি থকা মানুহ দেখা নাপায়। পঢ়াৰ পৰা শিক্ষাৰ পৰা লৈ পেলাই সকলো দিশত আজি সজাগ হৈ গ'ল। তাত সকলো সমাজখন সঠিক পথত আগুৱাই নিয়াত বাথৌ ধৰ্মৰ ডাঙৰ এটা অৱদান আছে। তো সেইকাৰণে কেন্দ্ৰীয় কমিটি, জিলা কমিটিবোৰ আৰু আঞ্চলিক কমিটিবোৰক মই ধন্যবাদ জনাইছোঁ। আধ্যাত্মিক চৰ্চাটো আমি অকল ছিনিয়ৰসকলৰ মাজত নহয়, আমাৰ যুৱ যুৱতী আৰু আহি থকা প্ৰজন্ম সকলোকে আধ্যাত্মিক চৰ্চাটো দিব লাগিব। যি কথাটো স্কুল কলেজ ইউনিভাৰ্চিটিত পঢ়োৱা নহয়, য'ত টেক্সট বুকত পঢ়িবলৈ নাপায় যে এজন সুস্থ মানৱ হোৱাৰ কাৰণে যিসকল ভাল জ্ঞান আহৰণ কৰি কেতিয়াও যাতে পাপ বা বেয়া কামবিলাক নকৰে, এই কথাবিলাক যদি বুজাব লাগে, এই কথাবিলাক জানিব লাগে, অকল এই প্লেটফৰ্মতে জানা যায় বা এই প্লেটফৰ্মতে পোৱা যায়। গতিকে সমাজখন সঠিক পথত লৈ যাবৰ কাৰণে এই ধৰ্ম চৰ্চাটো অত্যন্ত দৰকাৰ। আমাৰ বড়োসকলৰ আমাৰ যিখিনি জনসংখ্যা আছে বিভিন্ন ধৰ্মটো আছে, কিন্তু বাথৌ ধৰ্মটো সকলোতকৈ সক্ৰিয় আৰু তাত বেছি পপুলেশ্যন ইয়াত আছে। তো সেই হিচাপে বাথৌৰ ৰোলটো বেছি হয় আৰু আজিৰ সময়ত বাথৌসকলৰ মাইনাও বুলি কয় যিটো মহিলা শাখা, আমাৰ লাইমন বুলি কয় যুৱ শাখা, সকলো সক্ৰিয় হৈ পেলাই সকলো শ্ৰেণীৰ আমাৰ পপুলেশ্যনটো জনসংখ্যা যিখিনি আছে ইয়াত এৱাৰনেছ কৰাত যথেষ্ট সফল হৈছে। আমি যোৱা আমাৰ চৰকাৰৰ 4টা বছৰ হৈ গ'ল, এই সময়ত 400তকৈ অধিক বাথৌ থানচালিবিলাকক আমি আলাৰী চৰাং বুলি এটা আঁচনি দিছোঁ। বিভিন্ন ধৰ্মকো দিছোঁ, কিন্তু বাথৌ ধৰ্মকো দিছোঁ। আৰু তেখেতসকলৰ ডিষ্ট্ৰিক্টৰ থানচালি বুলি কোৱা হয়, বিয়াব থানচালি, এই চেণ্ট্ৰেলাইজ যিবিলাক অনুষ্ঠান ইয়াত অলপ বেছি ধন দি ভালকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি সহযোগ কৰিছোঁ। আৰু 210 জন দেউৰীসকলক আমি এটা আৰ্থিক সাহায্য দিবলৈ গৈ আছোঁ। তেনেকুৱা কৰি পেলাই বিভিন্ন প্ৰকাৰে আমি জড়িত হৈছোঁ, তাকে আমাৰ সমাজখন আগুৱাই নিয়াত আমিও কিঞ্চিত বাথৌ ধৰ্মক অলপমান কণ্ট্ৰিবিউশ্যন দিব পাৰোঁ।